এই বাইকখন দেখিছে না গাইছ এখন হৈছে BSA গোল্ডষ্টাৰ 650 এখনত আছে আপোনাৰ লিকুইড কুল ইঞ্জিন উইথ সিঙ্গল সিলিন্ডাৰ এই কালুৱা ওকাই দেও এই সিলিন্ডাৰটো কোনে আনিলে ও এই যাছো যা পাকঘৰত লগাই দে ওকে হৈ গৈছে ওকাই দেও সো গাইছ বাইকখনৰ বিষয়ে অলপ ভালকৈ জানো আহক আৰু আপোনালোকে ভিডিও চাই থাকক কোনো ধৰণৰ স্কিপ নকৰা হেল্ল' এভৰিৱান ৱেলকাম টু জনাৰ্দন ব্লগ তো আজি মই আপোনালোকৰ মাজলৈকে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো নেকি একদম পূৰা ইউনিক হ'ব গৈছে আনবাৰতকৈ ইউনিক এইবাৰ হ'ব তো আজি মই আহিছোঁ আপোনালোকৰ জাভা শ্ব'ৰুম জাভা নতুনকৈ দুখন বাইক লঞ্চ কৰিছে যিখন হ'ল এখন জাভা 42 এইটো 2024ৰ টপ মডেল হয় তো আগতে এইটো 300cc আহিছিলে এতিয়া 350cc কৰি দিছে কৰি আছে কি ভাই এইটো ল'বা নেকি মই কিবা এটা কথা কওঁ কোৱা কোৱা এখন বাইক মোৰ লগত পুৰা মিলিব কিয় জানা কিয় কোৱা মই সিঙ্গল হা সিটো সিঙ্গল না অ সিঙ্গেল হোতা ই সিঙ্গেলে মরব সাকে কি পিছে রবার মতে পাছে কানে কি আছে কোনজনী এজনী আছে ফটাই লৈছে এজনী তাই ক'ত বহিব ইয়াত সকাৰ ক'ত বহিব নেকি মোৰ ঘৰ যাবলৈ এই নতুন এজনী ফটাই লৈছে তাই ক'ত বহাব ভগৱান জানে কানে সিটা লগাই দিম তো কাট বল্লভ ভাই নমস্কাৰ ৰাইজ নমস্কাৰ কেনেকুৱা লাগিছে তোমাৰ পিছে গাড়ীখন সঁচা কথা ক'বলৈ গ'লে বাইকৰ মোৰ একো নলেজ নাই ৰাইজ আৰু শুনা তেতিয়া এটা কথা হৈছে কি গম পাইছা 42খন যে আছে এখন নতুন মডেলখন বাইদেউ উঠিছে হা উঠি পিনে এইফালে লগ পোৱা নাই হেণ্ডেলটো ঘূৰাব চাই আছে হেণ্ডেলটো কিয় নুঘূৰে কৰি আছে কি জানো গাত বল কিমান আছে হেণ্ডেল ঘূৰাব 41 কেজি কিমান কেজি 41 বাপৰে বাপ বহুত আছে ন ৱেল গাইজ তো এণ্টাৰটেইনমেণ্ট অলপ কিছু হৈ গ'ল কিন্তু এতিয়া আহকচোন মই যাবাৰ আৰু কেইটামান মডেল আছে সেইবিলাকো দেখাব চেষ্টা কৰিম এইটো চাওক ৰোডষ্টাৰ মোৰ পাৰ্চনেলি ফেভৰেট PSD এডভেঞ্চাৰ এইফালে ভাইহঁতে পূৰা ৰেপ কৰি চাই আছে চ' গাইজ মোৰ পাৰ্চনেলি ফেভৰেট এইখন হয় PSD এডভেঞ্চাৰ এখন নতুনকৈ অলপ মানে পুৰণা মডেলটো চেঞ্জ কৰি নতুনকৈ আকৌ বনোৱা বুলি কৈছে মানে অলপ আপডেট হৈছে আগতকৈ তো আৰু এখন আহিছে ইফালে BSA মডেল তো এইখনো চাই লওঁ এবাৰ BSA কি হয় এইটো চ' গাইজ এইখন চাইছেনে এইখন এখন বাইক চাই লওঁ এইখন কি জানেনে সৰুতে যে আমি চাইকেল চলাইছিলোঁ BSA সেই BSAৰে এইখন বাইক তো BSAৰ এই চাই লওক পূৰা লগতো মনত পৰিছে আমাৰ যিটো অল্ড জেনেৰেশ্যন আছিলে তো অল্ড জেনেৰেশ্যনৰ চাগে তেওঁলোকে গম পাই যাব তো গাইজ এখন BSAৰ 650cc বাইক হয় গোল্ডষ্টাৰ নামেৰে এখন মডেল হয়তো তো ইয়াত আৰু মডেল আহিব যেনেকৈ আপোনাৰ হিমালয়ান আছে বা ESD এডভেঞ্চাৰ যেনেকুৱা মডেল আছে তেনেকুৱা আৰু আনিব বুলি কৈছে হয় নেকি তো জনাটো ভাই মোক বহুত ডিষ্টাৰ্ব দি আছে ৰবা তোমাকো দি আছোঁ ডিষ্টাৰ্ব মই ডিষ্টাৰ্ব তোমাক দিয়া নাই মই হয় নেকি বুলি সুধিছোঁ 5টা ভেৰিয়েণ্টত আহিব বুলি ক'লে 5টা ভেৰিয়েণ্টৰ এইটো টপ মডেল হয় টপ মডেলত আহকচোন মই চাই লওঁ এবাৰ মিটাৰ কনচল কেনেকুৱা পূৰা এনালগ হয় চ' গাইজ এইটো চাই লওক মোৰ ফেভৰেট ওৱানৰ চাবি পাই গ'লোঁ বলক চাই এবাৰ টেষ্ট ড্ৰাইভ লৈ চাওঁ কেনেকুৱা হয় So guys, finally more favorite one. I am taking this time on my favorite one. Wow. Yeah, ये power punch बाप रे बाप मजा লাগিছে guys. মই ইয়াতে দোকান লৈ লম গাইজ সঁচা কৈছোঁ মজা লাগিছে গাড়ীখন চলাই
ভাই ইমান মজা লাগিছে মানে কি কম হিমালয়নো পিছ পৰি যাব সঁচা কৈছোঁ গাইছ হিমালয়ন ক'ৰবাত পৰি হ'ব জিপ পাঞ্চ হয় অকণমান ক্লাচ এৰি লাহেকৈ অলপ এক্সেলেটাৰ কৰি দিলে হ'ল জিপ পাঞ্চ আজিৰ এক্সপিৰিয়েঞ্চ মোৰ বহুত ভাল লাগিছে বহুত 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 ভাল এক্সপিৰিয়েঞ্চ হৈছিল আজি মোৰ এক্সপিৰিয়েঞ্চ গাইজ বহুত ভাল লাগিল তো গাইজ চব এইবিলাক টেষ্ট ড্ৰাইভ চলি আছে পুৰা চলাই কেনেকুৱা লাগিছে হা মজা লাগিছে কি প্লেন কৰিছা নেকি কিবা প্লেন কৰিলে কিমান মানি তোমাৰ লগত মিলিছে কিন্তু গাড়ীখন মিলিছে বস্তুবিলাক মিলিছে ছিংগল মানুহ ছিংগল চিট কিন্তু এটাই প্ৰব্লেম এইফালে আমাৰ কিয়নি ভাই পুৰা টেষ্ট ড্ৰাইভ লৈ আহি গ'ল ঐ ঐ ঐ ঐ क्या करते हो एक नहीं पूरा दो दो ठोक देता हाँ पाँव लंबा होने का यही फायदा है पाव लगाने का ओके ठीक है टेस्ट ड्राइव कैसा लगा हाँ चला के कैसा लगा नहीं अच्छा बाइक है बाइक अच्छा है ना हाँ मतलब हाइट पे बैठा हुआ सब फील आता है हाई पे वैसा फील होता है ना पूरा हिमालयन जैसा है हैं कंपटीशन का है कंपटीशन का टक्कर वाला है ना पूरा टक्कर वाला ओके আমাৰ গ্ৰুপৰ सबसे কিউট ছোৱালী এতিয়া কেক কাটিব বেচেৰিটো ইমান So hey guys, as of now, अभी तो मोमेंट हम लोग अभी इस प्यारा सा केक को कट करने वाले हैं ये সদায় সেইকেইটাই বিচাৰি পোৱা নে কি মোক এইকেইটাই লাগে সদায় এইকেইটাই বিচাৰি লাগে তুমি যে ভিডিঅ'টো এইখিনিয়ে হয় যদি ডিটেইলকৈ কাৰোবাক কিবা আপডেট লাগে বা ভিডিঅ' লাগে কোনোবাখন বাইকৰ যদি কিবা অলপ ডিটেইলছকৈ আপডেট জানিব ইচ্ছা আছে তেন্তে কমেণ্ট বক্সত কৈ দিব মই এদিন সময় লৈ আহি সুকীয়াকৈ ভিডিঅ'বিলাক বনাব চেষ্টা কৰিম ত' গাইজ আৰু বেছি দেৰি নকৰোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব নহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ তো যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু পাৰিলে অলপ মৰম দি দিব এইখিনিয়ে হয় তো আকৌ একবাৰ লগ পাম নতুন ভিডিঅ'লৈকে তেতিয়ালৈকে বাই বাই